নোৱাৰো পাৱাৰটো অহা নাই এই লেখাটো চিলো মাৰিব পৰা নাই ৰাতি বেড ব্যৱহাৰ কৰিব নোৱাৰো তো এইটো নিয়মৰ কথা হ'ল কিন্তু আপোনালোকে ইতিমধ্যে এমএলএ বনালে ইয়াৰ কাৰণে ধন্যবাদ যাচিছো তো অহা 5টা বছৰত আমাৰ যিখিনি কাম কাজ হ'ব আমি আমাৰ ইয়াত নেতাসকল ইয়াত আছে আমাৰ পিএমবি আছে জিলা সমিতিৰ সভাপতি সম্পাদক আমাৰ বাইদেউ আছে বিভিন্ন বিষয়ত আমাৰ কমিটিবিলাক আছে আমাৰ মাইনৰিটিৰ আছে বেংগলী সেলৰ আছে আৰু ৰাজবংশী সেলৰ বিভিন্ন ধৰণৰ তেনেকুৱা সেলৰ আমাৰ বিষয়বিলাক আছে সকলোৰ লগত আমি আলোচনা পৰামৰ্শ লৈ ইয়াৰ উন্নয়নৰ যিখিনি কৰিবলগীয়া বা কৰিবলৈ সুযোগ পাম আমি সেইটো কৰাৰ কাৰণে আমি আপোনালোকক সদায় কথা দি আহিছোঁ গতিকে বিটিচিত আমাৰ যিখিনি এৰিয়াত আমাৰ এমএলএ বিলাকৰ যিখিনি পাৱাৰ আছে সেইখিনি আমি ইতিমধ্যে জানো যে আমাৰ উন্নয়ন আমাৰ বিটিচি চৰকাৰৰ পৰাই সম্পূৰ্ণভাৱে হ'ব তাৰ ওপৰঞ্চি আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ পৰা যিখিনি আমি পাম সেইখিনিও আমি আমাৰ এনচিআৰ ইএমসকলৰ লগত কথা পাতিহে আমি উন্নয়নটো কাম কৰিম বৰ বিশেষ একো নাই যে আহি পাওঁতে দেৰি হ'ল যিখিনি মানে আমাৰ অসম চৰকাৰ যেহেতু আমি এনডিএ হিচাপে আছো আমাৰ বিজেপি কৰা আমাৰ বিজেপি সতীৰ্থসকল আছে আমাৰ এজিপিৰ আমাৰ সতীৰ্থসকল আছে বিপিএফ আমি তিনিটা আমি এনডিএ হিচাপে কাম কৰিছো আৰু এনডিএ হিচাপে সকলোকে সমভাৱে আমি সমানে দিব লাগিব হয়নে আমাৰ উন্নয়নখিনি যিমান পাৰো আমি সমানে দিবলৈ চেষ্টা আমি কৰিম যিমানখিনি পাৰো গতিকে দীঘলীয়া এতিয়া কি ক'ম আৰু আঁচনি বাছনিটো এতিয়া নাই বিটিচি চৰকাৰৰ বাজেট নাই অসম চৰকাৰে বাজেট বহা নাই অহা 21 তাৰিখৰ পিছত যিখিনি বাজেট বহিব তাত আপোনালোকে গমে পাব এটা বছৰৰ কাৰণে বাজেট হ'ব তাৰে পিছতে বিটিচিটো তাৰে যি বাজেট পাব সেইটো বাজেট অহা জুন জুলাই আগষ্টলৈকে এই বাজেটৰ টকাখিনি বিটিচিত যাব তেতিয়াহে আমাৰ উন্নয়নটো দ্ৰুতগতিত হ'ব তথাপিও আমাৰ যোৱা 5টা মাহত যোৱা 6টা মাহত যিখিনি কৰিলে আপোনালোকে দেখি পাইছে যে ইতিমধ্যে কটক কণ্ডাক্ট আমাৰ এমচিচি শেষ হ'ল আমাৰ কাম কাজ এতিয়া আৰম্ভ হ'ব যিবিলাক ৰাস্তা আমি উদ্বোধন কৰিছিলোঁ বাইদেউ যিখিনি ৰাস্তা উদ্বোধন কৰিছিলে তো সেইখিনি আমাৰ লাহে লাহেকৈ কাম আৰম্ভ হ'ব যদিও বাৰিষা হয় তথাপি সেইটো কাম আৰম্ভ হৈ থাকে বাকীবোৰ আহি থকা সমস্যাত আমি যিমান পাৰোঁ মানে কৰিবলৈ যিমানখিনি সুবিধা পাম এইটো কৰিবৰ কাৰণে আমি আপোনালোকক কথা দিছোঁ দীঘলীয়া নকৰোঁ বহু সময় আপোনালোকে ইয়াত অপেক্ষা কৰিলে বাইদেউ একেবাৰে মাতিলে আপোনালোক বোলে প্ৰাইজ দিছে কি 50,000 প্ৰাইজ দিটো হ'ল আপোনাৰ সবচেয়ে বেছি ভোট দিয়াৰ কাৰণে একেবাৰে ধন্যবাদ বাইদেউ আৰু বাকী প্ৰাইমাৰী বিলাকত তেনেকুৱা যদি কৰে তেতিয়া ভাল হ'ব তথাপি ছেকেণ্ডলৈকে দিব থাৰ্ডলৈকে দিবনে নাই থাৰ্ডলৈকে দিব বুলি কৈছে এতিয়া থাৰ্ডত কোনে আছে ময়ূৰা ঝাৰ ছেকেণ্ডত কোনে আছে আর সেকেন্ডে যাব লাগিব বঢ়িয়া এইটা তিনিটাত আপনি প্ৰাইজ দিছে ধন্যবাদ ধন্যবাদ নিজৰ দৰমাৰ পৰা দিছে গভৰ্ণমেণ্টৰ পৰা একোই নাই এতিয়া বাইদেউক ধন্যবাদ দিছো যে আমাৰ জিকাবৰ কাৰণে এই সমষ্টিত এমএলএ জিকাবৰ কাৰণে তেখেতে আমাৰ দলীয় কৰ্মকৰ্তাসকলক নিজৰ দৰমাৰ পৰা প্ৰাইজ দি হ'লেও তাৰমানে ভোট বেছিকে দিয়ালে হয়নে নহয় বাইদেউলৈ ধন্যবাদ যাচিছো ইয়াতে যিখিনি আমাৰ ফান এইবিলাক আমি দি দিম চবতে দি দিম 5টা বছৰত যিমান পাব সেইবিলাক আমি ৰাইজৰ মাজতে দি দিম গতিকে দীঘলীয়া নকৰোঁ যে প্ৰাইজ পোৱাৰ কাৰণে ধন্যবাদ যাচিছো প্ৰাইমাৰী আমাৰ এইটো প্ৰাইমাৰী উত্তৰ আপোনাৰ ঘৰৰ প্ৰাইমাৰী এই নিজৰ ঘৰৰে এইটো লহাচোন এইটো উত্তৰা হলে পইচাটো পাব আহে না না বেলেগক কেনেকে দিব নিজে পাইছে ফাৰ্ষ্ট প্ৰাইজ বঢ়িয়া আৰু বেছি পাবই লাগিব কাৰণ বাইদেউক আপোনালোকে ভাল পায় নিজৰ ঘৰৰ মানুহ বুলি মই যেতিয়া আহিছিলো বাইদেউৰ গাঁৱত হেৰি কৰিবলৈ মিটিং কৰিবলৈ ইমান ৰাইজ ওলাই আহিছে হা গতিকে এইখিনি মানুহে দিছে যেতিয়া এতিয়া আমি সবচেয়ে ফাৰ্ষ্টত বাইদেউৰ ঘৰতে পালে ইয়াৰ কাৰণে বাইদেউ মই অন্তৰৰ পৰা ধন্যবাদ যাচিছো সেইখিনি ইয়াকে কৈ মই সমাপ্ত কৰিম